অইল মাছ মিঠাতেলেই হওক বা আন আন দালি অইন সামগ্ৰী টোল টেক্সো বৃদ্ধি হৈছে কি ক'ব এই ক্ষেত্ৰত কেইবাৰ কৰিব লাগে কি সুবিধা হয় আমাৰ ৰাজ্যখনত এতিয়া আমি কেপিটেল এক্সপেণ্ডিচাৰ বৃদ্ধি কৰিব ভাবিছোঁ যে আমি এইখিনি মানে সময় নিয়ন্ত্ৰণ সময় এই পৰিস্থিতিবিলাক কাম কৰিব ইন্ধনজাত সামগ্ৰীত বাৰু ভেট এতিয়া বৰ্তমান কিমান হেৰি হৈ আছে বিশেষকৈ পেট্ৰল ডিজেলৰ ক্ষেত্ৰত যিহেতু ৰাজ্য চৰকাৰৰ গোটেইখিনি চব ভেটৰ মানে কণ্ট্ৰলটোতো ষ্টেট গভৰ্ণমেণ্টত নাই ভেটৰটো আমাৰ যিখন মানে কমিটি আছে আমাৰ যিটো GST গোটেইখিনি নিয়ন্ত্ৰণ কৰে GST কাউন্সিলে গোটেইখিনি নিয়ন্ত্ৰণ কৰে তথাপিও আমি মই ৰাজ্য চৰকাৰৰ পাৰ্টিৰ কথাটো কৈছোঁ ষ্টেট গভৰ্ণমেণ্টৰ আমি ভেটৰটো আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ যিখিনি কালেকশ্যনটো হয় আমি আপোনাক এইটোতো পাইছোঁ ভাল পাইছোঁ যে যোৱা সময়ছোৱা ক'ভিডৰ সময়ত প্ৰথমতে ভাৰতবৰ্ষত গোটেই ক'ভিডৰ সময়ত ভাৰতবৰ্ষত নিগেটিভ গ্ৰ'থ হৈছিলে কিন্তু অসমে এনেকুৱা এখন ৰাজ্য প্ৰথম ৰাজ্য যাৰ গ্ৰ'থটো পজিটিভ আছিলে আৰু যোৱা সময়ছোৱা আজিৰ ডেটত আমাৰ মানে কালেকশ্যন টেক্স নন টেক্স কালেকশ্যন আমাৰ সম্পূৰ্ণ বৃদ্ধি পাইছে টেক্স কালেকশ্যন আমাৰ বৃদ্ধি পাইছে সেইকাৰণে আমি ৰাজ্যখনত চাইছোঁ যে আমাৰ এনেধৰণে আমি টেক্স কালেকশ্যনটো আমি কৰৰ বোজা জাপি নিদি পেলাই আমাৰ নিজা ৰাজহৰ উৎসটো মানে বৃদ্ধি কৰি পেলাই আমি সেইখিনি কাম কৰিব পাৰোঁ সেইকাৰণে আমি আশা কৰিছোঁ যে এইবাৰ বাজেটত যিখিনি আমি ধৰিছোঁ তাত আমি যথেষ্টখিনি কেপিটেল এক্সপেণ্ডিচাৰ আছে আৰু কেপিটেল এক্সপেণ্ডিচাৰ বৃদ্ধি হোৱা মানে হৈছে আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কামবিলাক কৰিব পাৰোঁ আজি মানে এমপ্লয়মেণ্ট এভিনিউজ বুলি আমি ক্ৰিয়েট কৰিব পাৰোঁ কেপিটেল এক্সপেণ্ডিচাৰ হ'লে সেইটো আমি আশা কৰিছোঁ ৰাজ্যখনত লাহে লাহে এইখিনি কাম আমি মানে কৰিব পাৰিম প্ৰত্যক্ষভাৱে যদিও কৰা হোৱা নাই বাজেটত কিন্তু পৰোক্ষভাৱে যে কৰ সংগ্ৰহ যেনেকৈ বিদ্যুৎ মাচুলৰ মাচুল বৃদ্ধি কৰা হৈছে ৰাজহ মাটিৰ খাজনা বৃদ্ধিৰ হেৰি কৰা হৈছে এই ধৰণৰ আজি কথাটো চাওক আজি বিদ্যুতৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে APDCL আজি কিমান তেওঁলোকে মানে চৰকাৰে আমি তেওঁলোকক দিব লগা হৈছিলে আজি যদি আপোনালোকে দেখিছে যে অন্তত তেওঁলোকক আমি নিজে দিব লগা হোৱা নাই আমি গোটেইখিনি গ্ৰ'থটো আপোনালোকে চাব আজি গোটেইবিলাক সম্পৰ্ক ৰিলেশ্যনশ্বিপ থাকিব মানুহৰ লগত কিন্তু আমি চাইছোঁ যে আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ মানে আমাৰ এনেকুৱা ৰাজ্যখনটো আমি চলিব লাগিব বিভিন্ন পেৰামিটাৰবিলাক আমি চাইছোঁ আজি আপোনাক মই ক'বলৈ পাই ভাল পাইছোঁ বিত্তমন্ত্ৰী হিচাপে যে আজি আমি সম্পূৰ্ণ মানে ফিস্কেল যিটো পেৰামিটাৰ কয় আজি অসমে ফিস্কেল পেৰামিটাৰৰ ভিতৰত আছে আজি আপোনালোকে ৰাজস্থানৰ কথা কয় আজি আপোনালোকে পাঞ্জাৱৰ কথা কৈছে পাঞ্জাৱৰ GSDP 300 ইউনিটলৈকে ফ্ৰী দিছে আজি নহয় আজি তেওঁলোকৰ অৱস্থাটো ফিস্কেল অৱস্থাটো আপোনালোকে চাব আমাৰ অসমে আজি কিন্তু দুটা বছৰ ক'ভিডৰ ইমান ধৰণৰ এটা আমি পৰিস্থিতি গ'ল কিন্তু আমাৰ ফিস্কেল পেৰামিটাৰ উইদিন দ্য লিমিটত আছোঁ আমি কোনো ধৰণে আমাৰ অসুবিধা হোৱা নাই আৰু তাৰ ওপৰতো আমি গৈ পেলাই আজি 11,000 কোটি টকা কেপিটেল এক্সপেণ্ডিচাৰ